हेलो गाइस কি খবৰ মোৰ খবৰ ভাল অন্য এটি ভিডিঅ'ত স্বাগতম জনাইছো প্ৰতিদিন টাইমৰ সাংবাদিক জনৰ মৃত্যুৰ খবৰে স্তব্ধ কৰি তুলিলে সমগ্ৰ সংবাদ মহল অৰ্থাৎ সংবাদ মাধ্যমৰ জগতত আহিলে বহুত দুখৰ খবৰ হয়তো কোনেও ভবা নাছিল এই ব্যক্তিজন ইমান কম বয়সতে অকালতে হেৰাই যাব বুলি জানিব পৰা অনুসৰি দিনৰ পৰা হিট ৰোগত আক্ৰান্ত হৈ আছিল প্ৰতিদিন টাইমৰ সাংবাদিক তিলক মগৰ দুদিন পূৰ্বে তেখেতৰ স্বাস্থ্য অতি অৱনতি ঘটাৰ ফলত এমচিএইচত ভৰ্তি কৰোৱা হয় চিকিৎসাধীন অৱস্থাতে কান্দোনৰ ৰোল মঙলবাৰে নিশা 9:30 বজাত এক নিশ্বাস ত্যাগ কৰে প্ৰতিদিন টাইমৰ সাংবাদিক তিলক মগৰে জানিব পৰা মতে বহু দিনৰ পৰা সংবাদ মাধ্যমৰ লগত আৰু ছবি জগতৰ লগত জড়িত আছিল তেওঁ কিন্তু তেওঁ বৰ্তমান সময়ত হিট ৰোগত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল তেওঁ আৰু এতিয়া বৰ্তমান তেওঁ মঙলবাৰে নিশা তেওঁৰ 9:30 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিদিন টাইমৰ সাংবাদিক তিলক মগৰে তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ সাংবাদিক আৰু সমগ্ৰ অসমতে স্তব্ধ কৰি তুলিলে এতিয়া বৰ্তমান তিলক মগৰৰ মৃত্যুৰ পিছতে খুবেই অকলশৰীয়া হৈ পৰে তেওঁৰ পৰিয়ালটি এতিয়া বৰ্তমান তেওঁ অকলশৰীয়া হৈ পৰে আৰু তেওঁ এৰি থৈ যায় তেওঁৰ পুত্ৰ সন্তান আৰু তেওঁৰ পত্নী ভিডিঅ'ৰ শেষত প্ৰতিদিন টাইমৰ সাংবাদিক তিলক মগৰৰ তেওঁৰ আত্মাই শান্তি লাভ কৰে তাৰে মোৰ চেনেলৰ পৰা ভিডিঅ'ৰ শেষত প্ৰতিদিন টাইমৰ সাংবাদিক তিলক মগৰে তেওঁৰ আত্মাই যে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ আৰু লগতে শোক সন্তানটি পৰিয়ালটিৰ লগতে ভালে থাকক তাৰে কামনা কৰিছোঁ তো মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব তো ঠিক আছে বাই বাই তো নতুন এটা ভিডিঅ' আপোনালোকক পাম বাই বাই